লাভল চাব বিধানসভা সমষ্টিৰ মুদৈ খাৰজান ভৈৰৱকে ধৰি একমাত্ৰ অনুষ্ঠান এইটো আৰু এই অনুষ্ঠানটোক জীয়াই ৰাখিবৰ কাৰণে উদীয়মান যুৱকসকলে যি প্ৰয়াস আৰু প্ৰচেষ্টা চলাইছে সঁচাকে মই তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি দুদিনমানৰ আগতে তেওঁলোকে মোৰ ওচৰলৈ গৈছিল আৰু মোক কৈছিল যে 17 তাৰিখে কাতি বিহুৰ দিনাখন আপুনি আহিব লাগিব আৰু কালিলৈ মই গুৱাহাটী পাব লাগে 10টা বজাত ৰাতিপুৱা, যিহেতু মই আদাৰ বেকৱাৰ্ড কাষ্ট অৰ্থাৎ OBC বৰ্ডৰ মই অসম বিধানসভাৰ চেয়াৰমেন হয় অৰ্থাৎ সভাপতি আৰু কালিলৈ মই ডিপাৰ্টমেণ্টখিনি মাতি গৈছোঁ আৰু মই ৰাতি জাৰ্ণি নকৰোঁ। তথাপিতো এটা আমাৰ এই যুৱকসকলৰ যি অনুৰোধ, এই যুৱকসকলৰ ৰাইজৰ যি অনুৰোধ ৰক্ষা কৰিবৰ কাৰণে মই আজি আহিছোঁ আৰু এই মঞ্চৰ লগত মই নিবিড়ভাৱে মোৰ এটা আন্তৰিকতা আছে আৰু মই ইয়াত আহিছোঁ দুবাৰটো আৰু মই আশা কৰিছোঁ যে আগন্তুক দিনত এই বৃহত্তৰ এই কৌদগুৰি যিটো কাতি বিহু মঞ্চ, এই মঞ্চটোৰ লগতে আৰু কিছু কাম কৰিব লগা আছে। যদিও গণতান্ত্ৰিকভাৱে মই চাব বিধানসভা সমষ্টিৰ বিধায়ক নহয়, তথাপি আমাৰ সাংসদ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছে আৰু মই কথা এনেই নিদিওঁ, কাৰণ ইয়াত মই কথা দি গৈছিলোঁ আৰু কথা মতে মই কামো কৰিছোঁ আৰু এইবাৰ মই সাংসদ আমাৰ কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মই অনুৰোধ জনাম আৰু আপোনালোকৰ এই অঞ্চলৰ কাৰণে এটা ভাল ধন ৰাখি যাতে ইমান কষ্টৰে আমাৰ ৰাইজে ইয়াত উদযাপন কৰি আহিছে, মই ক'লে সৰ্বদাই না নকৰে, মই জানো মোৰ দৃঢ় বিশ্বাস আছে আৰু যোৱা নিৰ্বাচনৰ সময়তো আপোনালোকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক প্ৰায় 30,000 অধিক ভোটত আপোনালোকে জয়লাভ কৰাইছে। সেইকাৰণে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কেতিয়াও না নকৰে। তো মোৰ দৃঢ় বিশ্বাস এই বৃহত্তৰ আমাৰ কৌদগুৰি বাকী তথা আমাৰ মুদৈ অঞ্চলৰ বা ভৈৰৱ অঞ্চলৰ ৰাইজে আজি আহি এই কাতি বিহু এই অনুষ্ঠানত উপস্থিত হৈছে। খুব এটা সুন্দৰ পৰিৱেশত সমজুৱা সেৱা লৈছে, ভক্তসকলে আশীৰ্বাদ জনাইছে, বন্তি প্ৰজ্বলন হৈছে, আকাশ বন্তি প্ৰজ্বলন কৰিছে, দুগৰাকীকৈ আমাৰ সমাজসেৱকে বহি আছে, তেওঁলোকে খুব সুন্দৰভাৱে ইয়াতে আহি পেলাই এই কাৰ্যসূচীখিনি সম্পন্ন কৰিছে। মই তেওঁলোককো ধন্যবাদ দিছোঁ আৰু বিশেষকৈ কাতি বিহু বুলি ক'লে কঙালী, মাঘ বিহু বুলি ক'লে ভোগালী, বহাগ বিহু হ'ল আমাৰ ৰঙালী বিহু, আমি সকলোৱে জানো। কিন্তু মই এটা কথাই কওঁ যে এই পৰম্পৰাবিলাক অলপ হেৰাই গৈছে, কিন্তু আপোনালোকে ধৰি ৰাখিছে। মই এই মঞ্চৰ পৰা আহ্বান জনাম বৃহত্তৰ অসমৰ লগতে আমাৰ ডিব্ৰুগড় তিনিচুকীয়া জিলাটো যাতে এই কাতি বিহুটো উলহ মালহেৰে উদযাপন কৰে। উঠি অহা প্ৰজন্মসকলে ইয়াৰ পৰা তেওঁলোকে যাতে কি ধৰণে আমাৰ কাতি বিহু উদযাপন কৰা হয় এই পৰম্পৰাটো তেওঁলোকে ধৰি ৰাখিব পাৰে। কাৰণ আজি দেশত কাতি বিহু এটা বিষয়ে জানে, সঁচা কথা কৈছোঁ, মাঘ বিহু কথাটো অলপ ভাবে আৰু এটা ভোজ ভাত খায়, কিন্তু কি বস্তু নাজানে। বহাগ বিহুত চবেই জানে বিহু অন্য হয়, গৰু বিহু হয়, মানুহ বিহু হয়। গৰু বিহুটো পাহৰিয়ে গৈছে, মানুহ বিহু পাহৰি গৈছে, খালি বিহু বুলি জানে আৰু বহাগ মাহত হয়। সঁচা কথা কৈছোঁ, আজিকালি নিউ জেনেৰেশ্যন যিবিলাক আহি আছে বহুতে পাহৰি গৈছে। সেইকাৰণে আমি এইবিলাক ধৰি ৰখাটো আপোনালোকৰ আমাৰ নিচিনা মানুহৰ দায়িত্ব আৰু কৰ্তব্য। আপোনালোকে ধৰি ৰাখিছে, তাৰ কাৰণে আপোনালোকৰ ধন্যবাদৰ পাত্ৰ। লগতে মই এটা কথা কওঁ, আজি 2 বছৰ আগতে মানুহে খেতি কৰা বাদ দিছিল। আপোনালোকে নিশ্চয় জানে কভিড মহামাৰীৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গৰীব কল্যাণ আঁচনিৰ যোগেদি যদি কাৰোবাৰ ঘৰত 20 কিলো চাউল পাইছিলে বিনামূলীয়াকৈ আৰু 20 কিলো আমাক এডিশ্যনেল চাউল দিয়া হৈছিলে। এই কাৰণে দিয়া হৈছিলে যে মানুহবিলাক আৰ্থিকভাৱে সবল হওক। সঁচা কথা, মানুহবিলাক আৰ্থিকভাৱে সবল হওক, আমাৰ জনসাধাৰণবিলাক আৰ্থিকভাৱে সবল হওক। কিন্তু আমি আৰ্থিকভাৱে সবল হোৱাৰ বিপৰীতে আমি আমাৰ পথাৰ বাদ দিলোঁ, পথাৰত মাটি চন পৰি গ'ল, মানুহে খেতি নকৰা হ'ল। হয়নে নহয়? আপোনালোকে বুকুত এবাৰ হাত দি ভাবি চাওক, সঁচা কথা। কিন্তু এতিয়াৰ পৰা কৰিবৰ কাৰণে আৰম্ভ কৰিছে। কি কাৰণে? এতিয়া মাত্ৰ যদি কাৰোবাৰ ঘৰত 3জন ব্যক্তি আছে 15 কেজি চাউল মাহেকত পায়। আগতে 30 কেজি চাউল পাইছিল, খেতি কৰা মানুহে বাদ দিছিল। কিন্তু এতিয়া যোৱা বৰ্ষৰ পৰা আমি যদি চাওঁ মানুহে আধি মাটি বিচাৰি আহিছে।
মোৰো মাটি অলপ আছে তো আগতে আধি কৰা মানুহে নাই কোনো নকৰে কিন্তু এতিয়া আধি মাটি বিচাৰি সেই মানে যাৰ পথাৰ মালিক তেখেতৰ ঘৰে গৈ এইবাৰ মাটিখিনি মোক দিবা নেকি কাৰণ চাউলৰ 40 টকা কেজি এতিয়া বৰ্তমান 38 টকা একেবাৰে নৰ্মেল চাউল যিবিলাক 38 টকা আৰু প্ৰায় 40 টকা চাউল নাই তেনে অৱস্থাত মানুহে এতিয়া খেতি কৰা আৰম্ভ কৰিছে সেইকাৰণে মই ভাবোঁ যে আমাৰ কৃষি প্ৰধান অঞ্চল অসম আৰু আমি বৃহত্তৰ এই অঞ্চলতো আমাৰ চাবুৱা সমষ্টিটো আমাৰ যথেষ্ট কৃষক লোক আছে সেইকাৰণে খেতি কৰাত আপোনালোকে কেতিয়াও কৃপণালি নকৰিব কাৰণ কৃষিৰ দ্বাৰাহে আমি আমাৰ সমাজখনৰ লগতে আমাৰ উঠি অহা প্ৰজন্মসকলকো আমি আগুৱাই নিব অৰ্থনৈতিকভাৱে আমি আগুৱাই যাব পাৰিম সেইকাৰণে এতিয়া লাহে লাহে মানুহে খেতি কৰা আৰম্ভ কৰিছে ভাল লাগিছে যোৱা বছৰৰ পৰা এতিয়া মাটি পৰি থকা নাই খুব এটা সুন্দৰ পৰিৱেশ আৰু মই বিশেষ দীঘলীয়া বক্তব্য ৰাখিব বিচৰা নাই এইকাৰণেই যে আপোনালোকৰ মাজৰে মই এজন সন্তান হিচাপে আপোনালোকে 2016 চনত মোক এই চাবুৱা সমষ্টিৰ পৰা বিধায়ক হিচাপে আপোনালোকে নিৰ্বাচিত কৰিছে পাৰি নোৱাৰি অজ্ঞাতে ভুলো হ'ব পাৰে তাৰ মাজতো মই যিমানখিনি কাম কৰিবৰ কাৰণে প্ৰয়াস আৰু প্ৰচেষ্টা চলাইছিলোঁ হয়তো ভুল কৰি থাকি যাব পাৰে তথাপিতো মানুহৰ অহা যোৱা ৰাস্তা পদূলিখিনিয়ে হওক আজি জাকৈ চুকৰ ৰাস্তাটোৱে হওক বা মূল যিবিলাক ঘৰুৱা গাঁৱৰ পথবিলাকেই হওক মই বনাবৰ কাৰণে সেইবিলাক প্ৰয়াস আৰু প্ৰচেষ্টা চলাইছিলোঁ তাৰ মাজতো বহুত থাকি গৈছিল নামঘৰবিলাক নিৰ্মাণ কৰিবৰ কাৰণে বা আমি আৰ্থিকভাৱে অনুদান দিবৰ কাৰণে মই প্ৰয়াস আৰু প্ৰচেষ্টা চলাইছিলোঁ আৰু বিশেষকৈ এই অনুষ্ঠানবিলাক কাতি বিহুৱে হওক বা অন্যান্য গাঁৱৰ প্ৰেক্ষাগৃহবিলাকে নিৰ্মাণৰ কাৰণে প্ৰয়াস আৰু প্ৰচেষ্টা চলাইছিলোঁ বহুতখিনি ক্ষেত্ৰত সফল হৈছিল আৰু বহুতখিনি ক্ষেত্ৰত বিফলো হৈছিল কিন্তু আপোনালোকৰ আশীৰ্বাদ মই কৰিবৰ কাৰণে প্ৰয়াস আৰু প্ৰচেষ্টা চলাইছিলোঁ অৰ্থাৎ 2021 চনত এটা ৰাষ্ট্ৰীয় দলৰ পৰা মই প্ৰতিনিধিত্ব কৰোঁ আৰু দলে মোক ক'লে তুমি লাহোৱাল বিধানসভা সমষ্টিৰ পৰা এবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব আৰু লাহোৱালৰ ৰাইজেও মোক লাহোৱাল বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত কৰিলে একমাত্ৰ চাবুৱা ৰাইজৰ কাৰণে মই তাত লৈ গ'লোঁ চাবুৱা ৰাইজে ইমানেই টেলিফোন কৰিছে য'তেই গ'লেও মোক এটা কথাই কয় যে মোক আমুকে ফোন কৰিছে চাবুৱা ভৈৰৱৰ পৰা ফোন কৰিছে খাৰজানৰ পৰা ফোন কৰিছে বৃহত্তৰ চাবুৱা বিভিন্ন অঞ্চলৰ পৰা লাহোৱাল সমষ্টিৰ ৰাইজলৈকে ফোন কৰিছে যে মানুহজনক জিকাবা ল'ৰাজনক জিকাবা তেখেতে মোটামুটি আমাৰ ইয়াত কিছু কাম আগুৱাই গৈছিলে তোমালোকৰ আৰু কাম কৰিব পাৰিব আৰু সেইধৰণে লাহোৱাল সমষ্টিৰ ৰাইজেও মোক 2021 চনত বিধায়ক হিচাপে নিৰ্বাচিত কৰিলে আৰু এতিয়া বৰ্তমান লাহোৱাল বিধানসভা সমষ্টিৰ ৰাইজৰ সেৱক হিচাপে কাম কৰাৰ মই এটা সুযোগ লাভ কৰিছোঁ আশা কৰোঁ ভৱিষ্যতৰ দিনত আপোনালোকৰ মাজলৈ আহি পুনৰ মই কাম কৰাৰ এটা সুযোগ পাব পাৰোঁ তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব যাতে সদায় ৰাইজৰ সেৱাৰ মনোভাৱে মই কাম কৰি যাব পাৰোঁ আপোনালোকৰ আশীৰ্বাদ থাকিলে নিশ্চয় মই পুনৰ আপোনালোকৰ মাজলৈ আহি ৰাইজৰ সেৱা কৰাৰ সুযোগ পাম এইখিনি মোৰ মনৰ কথা আছিল আজি এই শুভ ক্ষণত মই দীঘলীয়া বক্তব্য ৰাখিব বিচৰা নাই কিন্তু মই এই অঞ্চলৰ বৰদৈগুৰি অঞ্চলৰ ৰাইজক মই আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ এই বাপুতি সাহোন আমাৰ তিনিটি বিহু ৰঙালী বিহু ভোগালী বিহু কাতি বিহু এই বিহুটিক কঙালী বিহুটিক আপোনালোকে যি ধৰণে আমাৰ জীয়াই ৰাখিবৰ কাৰণে প্ৰয়াস আৰু প্ৰচেষ্টা চলাইছে আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ নমস্কাৰ জয় অসম জয়